এতিয়া লকডাউনৰ কাৰণে আমাৰ গোটেই অনুষ্ঠানবিলাক বন্ধ হৈ গুচি গ'ল। বন্ধ হৈ যোৱাৰ লগে লগে আমাৰ থিয়েটাৰটো ক'তো এগ্ৰিমেণ্ট নোহোৱাৰ কাৰণে আমি যিখিনি পইচা পাতি পাইছিলোঁ বেমাৰ আজাৰ খোৱা বোৱা সকলোতে শেষ হৈ গুচি গৈছে। এতিয়া নিজে চলিবলৈ বা পৰিয়াল চলাবৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি কেতিয়াবা নিজে চলিবৰ কাৰণে দিন হাজিৰা কৰিবলৈ ওলাই যাবলগীয়া হয়, আৰু দিন হাজিৰা কৰিবলৈ গ'লেও আমি শিল্পী হিচাপে আমাক কাম কাজ কৰিবলৈ তেনেকৈ নিদিয়ে, মানুহখিনি বেয়া পায়, মৰম কৰে। সেইকাৰণে সৰুকৈ এখন গেলামালৰ দোকান তৰি লৈছিলোঁ যেন তেনে চলিম বুলি, কিন্তু সেই গেলামাল দোকানখনৰ মালখিনিও মই সম্পূৰ্ণকৈ আনিব নোৱাৰোঁ। কেতিয়াবা থমকি ৰ'বলগীয়া হৈ যায়। পইচাৰ অভাৱ অভিযোগত ধৰক বেমাৰ আজাৰত কিছু টকা গুচি গৈছে, আৰু সেই পইচাটো সেই দোকানখনৰ পৰাই ওলাই গুচি গৈছে। এনেকৈ বহুত সমস্যাৰ সন্মুখীন হৈ এতিয়ালৈকে জীয়াই থাকিছে। নিজে দুখত থাকিবলগীয়া হৈছিলে। আৰু ঢলপুৰ অঞ্চলৰ প্ৰথম ভ্ৰাম্যমাণ জগতত ময়ে আগবাঢ়ি গৈছিলোঁ। মোৰ পিছত 2-4জন গৈছে, তেওঁলোকক ময়ে লৈ গৈছিলোঁ। আৰু সেইমতে সকলোৱে আদৰ কৰি পেলাই সকলোতে নাটক চাটক শিকাবলৈও মাতিছিল, মোক নাট পৰিচালক কৰিবলৈ মাতিছিল, জাজ কৰিবলৈ মাতিছিল। সকলো কামতে মই আগবাঢ়ি গৈ আছিলোঁ। কিন্তু এতিয়া মানে শিল্পীৰ যিটো হেঁপাহ, মোৰ অভিনয় কৰাৰ যিটো হেঁপাহ, এতিয়া অত্যন্ত হেঁপাহ এতিয়াও মোৰ মনত আছে। যদি ক'ভিড পৰিস্থিতিটো ভাল হয়, যদি ভ্ৰাম্যমাণ আকৌ চলে, আমাক নিমন্ত্ৰণ কৰি নিশ্চয় যাম। মানে চৰকাৰৰ পৰা মই একো সুবিধা পোৱা নাই এতিয়ালৈকে। শিল্পী পেঞ্চন নাই পোৱা, এককালীন সাহায্যও পোৱা নাই, একো পোৱা নাই।